হেল্ল' গাইজ, সকলোকে মোৰ এটা অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি বনাব লৈছোঁ মই লোকেল চিকেন ঔটেঙাৰ লগত বনাম। গতিকে কেনেকৈ বনাইছোঁ চাই থাকক। কেৰাহী গৰম হৈ গৈছে, তেল দি দিছোঁ, জিৰা দি দিছোঁ, লগতে পিঁয়াজ দুটা কাটি থৈছিলোঁ সেইকেইটা দি দিছোঁ। পিঁয়াজখিনি ভজা হৈ গৈছে, এতিয়া মাংসখিনি দি দিলোঁ। 5 মিনিটমান ঢাকনা মাৰি থৈ দিম। 5 মিনিট থৈ দিছোঁ। দি দিছোঁ। এতিয়া ঔটেঙা দি দিছোঁ সৰুকৈ কাটি কিনে। অমিতা আৰু আলু দি দিছোঁ। জলকীয়া কেইটামান দি দিছোঁ কাটি। জলকীয়াখিনি ভজা হৈ গৈছে। 15 মিনিটমান এতিয়া উতলিবলৈ দিম। লাষ্ট মই ইয়াত অকণমান ফ্লেভাৰৰ কাৰণে, কাৰণ মই একো মছলা ব্যৱহাৰ কৰা নাই, সেইটো কাৰণে অকণমান জালুক দি দিছোঁ। হৈ গ'ল। সেয়া আছিল আজি চিকেন বনালোঁ। গতিকে আজিলৈ বাই বাই। আকৌ এটা নতুন ভিডিঅ' লৈ সকলোকে লগ পাম।